প্ৰতিক্ৰিয়া সুনিতা মই যেতিয়া আজি ৰাতিপুৱা আপুনি ফোন কৰিছিল মই ভাবিছিলো যে মই আজি এনেকে আৰম্ভ কৰিম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যি ধৰণৰ সপোন এটা আমাক দেখুওৱা হৈছিল 2021 যে ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰলৈ আমি যাম আৰু খুব যেটো শব্দ বাৰে বাৰে ব্যৱহাৰ কৰা হয় বিকাশৰ অনিৰুদ্ধ গতি আমি দেখিবলৈ পাম সেই গুটেই কথাবোৰে মই ভাবি আহিছিলো যে আজি আপোনাৰ আগত কম মই ভাবিছিলো যে ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে সঁচাকে শক্তিশালী পদক্ষেপ লৈছে সেই কথাবোৰ প্ৰশংসা কৰি লগতে চাকৰিৰ ক্ষেত্ৰত যেটো কথা মূৰ বয়সৰ লৰাছলিখিনিৰ কাৰণে এই কাৰণে গুৰুত্বপূৰ্ণ আগতে লৰা বা ছোৱালী এজনীয়ে যেতিয়া মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ ওলাই যায় তেওঁ চাকৰি এটা নাপায় তেতিয়া এপিএছচিৰ দুৰ্নীতি হৈছিল এইবাৰ অন্তত এই চৰকাৰখনৰ দিনত এই পৰিবেশটো আমি দেখিছো যে আমি চিনি পোৱা মানুহসকল যাৰ যিয়ে এই ধৰণৰ কথাবোৰ যে ঘোষ বা এই ধৰণৰ কথাবোৰ ব্ৰাইব দিবলৈ যাৰ সমৰ্থ নাথাকে তেনেকুৱা মানুহে এবাৰ চাকৰি পাইছে মোৰ বহু কেইগৰাকী বন্ধু এপিএছচি পাইছে 3rd গ্ৰেড 4th গ্ৰেডৰ নিযুক্তি পাইছে এসআই নিযুক্তি পাইছে গতিকে এই ধৰণৰ পৰিবেশ এটা অসমত হৈছে সমান্তৰালভাৱে তেওঁলোকে অসমৰ সাংস্কৃতিক ঐতিহ্যটোক যেটো তেওঁলোকে ব্যৱহাৰ কৰিছে ৰেনেসা শব্দটো কালচাৰেল ৰেনেসা বুলি কৈছে সেই শব্দটোক ব্যৱহাৰ কৰি তেওঁলোকে সেই ধৰণৰ সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰখাত কামকাজ কৰিছে এই গুটে ভাল কথাবোৰে মই আজি আসলতে আপোনাৰ আগত ক'বলৈ আহিছিলো কিন্তু কলেজতলে মই যেতিয়া গলো কলেজলৈ যোৱাৰ পাছত মই বন্ধুৰ সৈতে কথা পাতি মোৰ মনত পৰিল এই গৰাকী হিমন্ত বিশ্ব শৰ্মা ডক্টৰ সন্মানীয় মুখ্যমন্ত্ৰী যাক আমি আজিৰ তাৰিখত ভাৰতৰ ভিতৰত এগৰাকী শক্তিশালী নেতা বুলি ভাবিছো এই মানুহগৰাকীয়ে মণিপুৰে যদি কাৰ পৰা নিজকে আঁতৰাই ল'ব পাৰে মিজোৰাম নাগালেণ্ড এই ৰাজ্যবোৰে যদি কাৰ পৰা নিজকে আঁতৰাই নিব পাৰে এই মানুহজনে অসমক কিয় আজিলৈকে 3 বছৰ হৈ যোৱাৰ পাছতো দিল্লীত গৈ কথাটো বুজাব নোৱাৰিলে যে কাখন আমাৰ বাবে ভয়াবহ অসমকো কাৰ পৰা আঁতৰাই ৰাখিব লাগে আইএলপি থকা ৰাজ্যবোৰ আঁতৰি গ'ল 6 শিডিউলৰ ঠাইবোৰ আঁতৰি গ'ল অসমখন থাকি গ'ল তেওঁ কিন্তু সেই কথাটো বুজাব নোৱাৰিলে তেতিয়া বন্ধুৱে মোক ক'লে যে এওঁ কেনেকৈ সফল মুখ্যমন্ত্ৰী হ'ব আকৌ আমি কথা পাতিলো যে কা আন্দোলন কৰাৰ সময়ত আমাক কি কোৱা হৈছিল যে দাড়ি কমা সহ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰা হ'ব আমি সপোন দেখিছিলো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে এইবাৰ হ'ব সেই প্ৰতিবেদনখন এতিয়া আছে ক'ত সেই প্ৰতিবেদনখন ৰূপায়ণ হৈছে নাই নে ডিলিমিটেশন কৰাৰ পাছত অসমীয়া জাতিৰ সুৰক্ষাৰ প্ৰশ্নবোৰ আৰু নাইকিয়া হৈ গ'ল এই প্ৰশ্নবোৰ কিন্তু ল'ৰা ছোৱালীৰ মনত এতিয়াও আছে তাৰ পাছত আপোনাৰ চেনেলৰ যিগৰাকী ড্ৰাইভাৰৰ আমাৰ গাড়ী চালকৰ সৈতে মই আহিলো তেওঁৰ সৈতে কথা পাতোতে মই গম পালো যে মূল্যবৃদ্ধিটো একেই আছে মূল্যবৃদ্ধিটো কমা নাই কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ নিৰ্দেশনা আছে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সেই ব্যৱস্থাবোৰ অসমত লোৱা হৈছে নে নাই এটা মই একেবাৰে ভয়ংকৰ তথ্য দিলে আপোনাৰ চকু খুল খাব 2 বছৰ যেতিয়া হৈছিল এই চৰকাৰখনৰ তেতিয়া বিধায়ক অখিল গগৈয়ে বিধানসভাত এটা প্ৰশ্ন কৰিছিল বিধানসভাত প্ৰশ্ন কৰোতে সুধিছিল যে এই চৰকাৰখনে এডৰ ক্ষেত্ৰত কিমান টকা ব্যয় কৰে বিজ্ঞাপনৰ ক্ষেত্ৰত কিমান টকা ব্যয় কৰে পিজুচ হাজৰিকা সন্মানীয় মন্ত্ৰী সেই মন্ত্ৰীগৰাকীয়ে যেটো উত্তৰ দিছে উত্তৰটো যথেষ্ট ভয়াবহ তেওঁ কৈছে যে সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 বছৰত 125 কোটি টকা ব্যয় কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে 2 বছৰত এটো যোৱা বছৰলৈকে তথ্য 130 কোটি টকা ব্যয় কৰিছে মানে তাৰ অৰ্থটো এয়া নেকি মই প্ৰথমতে যিখিনি কথা ক'লো যিখিনি কথা টিভিটো খুলিলে পেপাৰখন পঢ়িলে মই পাওঁ এই কথাবোৰৰ মাজত আমাক ডুবাই ৰাখি এই যিগৰাকী মানুহক লৈ আমি সপোন দেখিছিলো তেওঁ 5খন ৰাজ্যলৈ আমাক লৈ যাব অনিৰুদ্ধ যাত্ৰা আমি দেখিম সেই যাত্ৰাটোৰ এক প্ৰহেলিকা আমাৰ সন্মুখত সৃষ্টি কৰি মূল কথাবোৰৰ পৰা আমাক আঁতৰাই ৰখাৰ বাবে 3 বছৰ কাম কৰিলে নেকি এই প্ৰশ্নবোৰ কিন্তু যুৱ সমাজৰ মাজত আছে চাকৰি দিয়াৰ বাবে আমি আটাইতকৈ তেওঁৰ ওচৰত কৃতজ্ঞ কিন্তু জাতিটোৰ যিবোৰ মূল সমস্যা যিগৰাকী মানুহে গোপীনাথ বৰদলৈৰ পাছত অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে সেই মানুহগৰাকীয়ে জাতীয় বিষয়সমূহৰ ক্ষেত্ৰত কিয় নিমাত হৈ থাকে সম্প্ৰীতিৰ কথা কোৱা মানুহজনে অমুকৰ ভোট নালাগে বুলি কিয় কয় তাৰ পাছত আকৌ তেওঁৰ ভোট কেনেকৈ লগা হয় যদি এই মানুহখিনিৰ ভোট নালাগে বুলি কওঁতে তেওঁলোক ভাৰতীয় নাছিল এতিয়া ভোট বিচাৰোতে কেনেকৈ ভাৰতীয় হৈছে এই প্ৰশ্নবোৰত জাতীয় প্ৰশ্নবোৰত মানুহজন কিয় নিমাত হৈ থাকে এই কথাবোৰে তেওঁক আমাৰ সফল বুলি কোৱাৰ ক্ষেত্ৰত আমাৰ সন্মুখত বাধা হৈ থিয় দিয়ে ধন্যবাদ সুনিতা এই 3 বছৰৰ বা গোটেই হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ৰাজনীতিটোৰ আটাইতকৈ যেটো ডাঙৰ বিন্দু সেই বিন্দুটো হৈছে যে এতিয়া আপুনি যদি উত্তৰ প্ৰদেশৰ গাঁও এখনলৈ যায় তাত যদি অসমৰ কাক চিনি পায় বুলি খুদে তেওঁ ক'ব হিমন্ত বিশ্ব শৰ্মাক চিনি পাওঁ মহাৰাষ্ট্ৰৰ যদি জেগা এটালে যায় হিন্দুত্ববাদী অঞ্চল এটা তাত কাক চিনি পাওঁ বুলি খুদিলে অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাক চিনি পায় এইটো ৰিয়েলিটি কিন্তু এইটো আমি অসমৰ মানুহে একচেপ্ট কৰিব লাগে আপুনি ইনষ্টাগ্ৰামটো খুলি ল'লে ৰিল যদি চাই থাকে ৰাহুল গান্ধী নৰেন্দ্ৰ মোদীৰ সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি দেখো হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ তাৰিখত ৰাষ্ট্ৰীয় ৰাজনীতিত সেই পদ আছে সেই তেওঁ ঠাইখিনি বনাইছে কেনেকৈ বনালে সেই গোটেই বিন্দুটোলৈ গুচি গ'লে আমি এই গোটেই কথাবোৰ পাতিব লগা হয়
তেওঁ যেতিয়া বাহিৰৰ মিটিং এখনত গৈ কিবা এটা বক্তব্য দি আহে বা এই ধৰণৰ এটা বিভেদকামী কথা কয়, সেই কাৰবাৰটো তেওঁ অসমলৈ আহি যদি কৰিব লাগে, অসমৰ সম্প্ৰীতিটো নষ্ট হয়। এই গোটেই কাৰবাৰটোৱে তেওঁ 3 বছৰ কৰিলে। আপুনি তেওঁ 3 বছৰীয়া গোটেই যাত্ৰাটো উভতি চালে, এই কথাটো বাৰে বাৰে চকুত পৰিব। তেওঁ অসমৰ কথা বাহিৰত যেতিয়া কৈছে, অসমখনকো সেই উত্তৰ প্ৰদেশৰ নিচিনাকে তেওঁ উপস্থাপন কৰিছে। অসমখন উত্তৰ প্ৰদেশ নহয়তো। এই কথাটোৱে মই শেষত আশা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, গৃহমন্ত্ৰী হওক, সকলো হওক, তেওঁক মই এটা কথাই কৰজোৰে আশা কৰিম, তেওঁ নিজৰ ৰাজনৈতিক উত্থানৰ বাবে অসমীয়া জাতিটোক আৰু অসমখনক এইদৰে কি যদি পাখা খেলত ব্যৱহাৰ কৰি থাকে, আমাৰ সম্প্ৰীতি নষ্ট হ'ব। জাতীয় বিষয়বোৰত মই ক'লোৱে তেওঁৰ একোৱেই কৰা নাই, তেওঁৰ বাকী সকলো ভাল কাম, মই সকলোকে স্বাগতম জনাইছো। জাতীয় বিষয়বোৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত মাতক, নহলে কিন্তু ইতিহাসে তেওঁৰ কথাখিনি যেতিয়া বিশ্লেষণ কৰিব, এদিনটো 10 বছৰৰ পাছত এটা প্ৰজন্মই বিশ্লেষণ কৰিব, তেওঁক কিন্তু এটা বিভেদকামী চৰিত্ৰ হিচাপে অসমৰ ৰাজনীতিত বিশ্লেষণ কৰিব। আশা নকৰো তেওঁ তেনেকে চিহ্নিত হ'ব। ত্ৰিদীপে নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে অতি সুন্দৰভাৱে কথাটো ব্যাখ্যা বিশ্লেষণ কৰিছে। মোৰ লগত প্ৰায়বোৰ কথাই তেওঁৰ মত